মোৰ লগৰটো আহিব গৈছিল সেইটো লগৰটো লগ পাই গ'লো আৰু আমি এতিয়া দহি পৰা ল'লোঁ। তো আজি মোৰ ফাৰ্ষ্ট ব্লগ কলেজতে বনাইছোঁ আৰু এক্সাম শেষ হ'ল আমাৰ। এক্সাম শেষ হোৱাৰ পাছত আকৌ আমাক মাতিছে আজি কলেজলৈ। গ'লে মাতিছে সেইটো নাজানো বাৰু, এতিয়া কলেজলৈ গ'লে মানে গম পাই যাব। এতিয়া মোৰ লগৰটো আহি আছে আৰু সি ৰখি দিব ৰাস্তাতে। মই অ'টত যাম, অ'টত একেলগে লগ কৰিম, কলেজলৈ একেলগতে যাম। তো আপুনি চাই থাকক কি হয় কলেজত, দেখাই আছোঁ আপোনালোকক। মোৰ লগৰটো আহিব গৈছিল সেইটো লগৰটো লগ পাই গ'লোঁ আৰু দেৱ। हेलो गाइस, ठीक हो आप लोग? तो यू ब्लॉगर है। ই আগৰ পৰাই আছে, মই নতুনকৈ আহিছোঁ বাৰু। তো এতিয়া দুইটাই কলেজলৈ গৈ আছোঁ। এতিয়া ओके चलो कॉलेज चलेंगे। এতিয়া কলেজত কি হয় চাই থাকক আপোনালোকে। এতিয়া কলেজলৈ পাইছোঁ আপোনাক দিয়ক। চ' আমাৰ কলেজ যোৱাৰ আগতে তাত দুটা মন্দিৰ পায়, এইটো চাব পাৰিছে আপোনালোকে। এইটো চাই লওক, এইটো এটা আৰু এইটো এটা। তো আমাৰ যেতিয়া এক্সাম হয় আমি সদায় ইয়াত পূজাই কৰি যাওঁ। আজি পাছ কৰি আমাৰ কাৰণে সেইটোৱে ভাল যে কলেজ পোৱাৰ আগে আগে আমি দুটা মন্দিৰ পাই যাওঁ। দুটা মন্দিৰ সদায় আমি প্ৰাৰ্থনা কৰি যাওঁ। তো এতিয়া আমি গৈ আছোঁ, পামেগৈ এতিয়া, বেছি দূৰ নাই। ঠিক আছে, আপোনালোকে চাই লওক। যদি কলেজৰ ভিতৰত যদি দেখাবলৈ পাওঁ তেতিয়া কলেজৰ ভিতৰখিনি দেখাই দিম। কিন্তু আমাৰ কলেজত মোবাইল रेस्ट्रिक्शन ৰেষ্ট্ৰিকশ্যন আছে, এলাও নাই আকৌ। সেইকাৰণে চাই থাকক আপুনি, যদি পাৰোঁ দেখাই দিম বাৰু। ত' আমাৰ কলেজখন পাই গ'লোঁ। তো আমাৰ কলেজখন মানে পাহাৰৰ ওপৰত আছে। তো কলেজখনৰ নাম ডিগবৈ কলেজ হয়। তো মই ডিগবৈ হয় ন, ত' ডিগবৈ কলেজত পঢ়োঁ। তো আপোনাক দেখাইছোঁ আমাৰ কলেজখন ক'ত আছে। সেইটো চাব বিচাৰিছে, এইটো চাই লওক। এইটো ওপৰত চাওক, আমি ওপৰত যাব লাগিব। এই ওপৰলৈ এনেকৈ উঠি গৈ থাকিব লাগিব। তাৰপাছত সেয়াই আৰু এতিয়া যদি পাৰোঁ ভিতৰখিনি দেখাম, যদি নোৱাৰোঁ নেদেখাম আৰু। গাৰ্ডটো মানে বহুত কিবা আছে মানে। ঠিক আছে, চাই থাকক আপোনালোকে। তো কলেজত আকৌ আৰু এটা লগৰ লগ পালোঁ, এইটো চৌভিক। এই বেচাৰটো বাইকৰ পৰা এক্সিডেণ্ট হৈ মানুহ দুপালে আৰু। কি হ'ল কেনে बैगा पहिलो जिंदगी है। গাইজ মই যিটো কাৰণে কৈছিলোঁ কলেজলৈ যি কাৰণে মাতিছিলে সেইটো কাৰণ মাত্ৰ এটা চাইন আছিলে, মাত্ৰ এটা চাইন। মাত্ৰ এটা চাইনৰ কাৰণে ইমান দূৰৰ পৰা ঘৰৰ পৰা কলেজলৈ আহিছোঁ। কলেজলৈ আমাৰ ভাড়া 20 টকা লাগে। কিমান কিলোমিটাৰ হ'ব দেই? 12-15 কিলোমিটাৰ হ'বই। 12-15 কিলোমিটাৰ হৈ যাব ন? তো ইমান দূৰৰ পৰা আমি মাত্ৰ এটা চাইনৰ কাৰণে আহিছোঁ। ভাবক, মাত্ৰ এটা চাইন। কিমান কষ্ট লাগে আমাৰ ষ্টুডেণ্ট লাইফটো, কিমান কষ্ট, বহুত কষ্ট, সঁচাকৈ বহুত দুখ লাইফ ষ্টুডেণ্ট লাইফটো। गजब बेइज्जती है। কিন্তু ফূৰ্তি হয়, এনজয়মেণ্ট হয়। কণ্টিনিউ বনাই থাক। চ' এতিয়া এনেই বহিছোঁ আৰু যাম অলপ পিছত। এনেই কলেজৰ পৰিৱেশটো চাইছোঁ, ভাল লাগিছে। ঠাণ্ডা বতাহ মাৰিছে। এইপিনে মোৰ গাত চৰ্দিও হৈ আছিলে, সেইকাৰণে মাতটো এনেকুৱা হৈ আছে বাৰু। একো নাই বাৰু, হ'ব। এইপিনে এনেই চাব পাৰে আপুনি, এখন আমাৰ ডিগবৈ কলেজৰ ফিল্ডখন চাব পাৰে এনেকৈ। এইটো কুকুৰ পোৱালিকেইটা খেলি আছে। তো ফাইনেলি এতিয়া ঘৰলৈ যাওঁ, বাই। তো ঘৰলৈ এতিয়া গৈ আছোঁ আৰু। আমাৰ বয়জ হোষ্টেলটো দেখাই দিব। এইটো আমাৰ বয়জ হোষ্টেল। এইটো ফোন কিবা জুম কৰিব নাই আকৌ, একো নাই, হ'ব দিয়ক, এনেকৈ যাওঁ আৰু। চ' এতিয়া আমি কলেজৰ পৰা ওলাই গ'লোঁ। তো আৰু এটা ভাল কথা যে আমাৰ কলেজৰ একদম সন্মুখতে এইটো চাব পাৰিছে, আমাৰ অসমীয়া নামঘৰ এটা আছে এইটো। আৰু এইফালে একদম ডাইৰেক্ট কলেজলৈ সোমাই যাব পাৰি। এয়া আমাৰ দেৱ ব্লগাৰ গৈ আছে। তো আমি তেনেকৈ গৈ থাকোঁ আৰু। তো গাইজ আজি মানে মংগলবাৰ আমাৰ ডিগবৈ বন্ধ, বজাৰ চব বন্ধ থাকে মানে। কিছুমান দোকান খোলা থাকে আৰু। তো দেৱে এতিয়া চেণ্ডেল লৈ আছে, চাওক কোনযোৰ লৈছে।
অলপ দিন আগত অফাৰ অঁ কি অফাৰ দিছিলে আই কাৰ্ড থাকি আছে যদি অঁ সিহঁতি মানে ডিছকাউণ্ট দিব খোৱাত হয় নেকি আচ্ছা হোটেলখনৰ নাম কি আছিলে চানচিটি চানচিটি হোটেল ন এতিয়া বন্ধ কৰি দিলে মানে 30 নৱেম্বৰলৈকে লাষ্ট আছিলে নেকি অঁ তো গাইজ আমি মানে এনেই ঘূৰি ফুৰিছোঁ সেইবাবে কিন্তু চানা বিচাৰিছে চানাৱালাক বিচাৰিছে আজি চানাৱালা নাই অঁ আজি 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 চানা খাবলৈ বৰ মন গৈছিলে আমাৰ তো আজি চানাৱালাই নাই আজি তো সেইকাৰণে ঘূৰি আছোঁ আৰু তো এতিয়া আমি চানাৱালাক বিচাৰি আছোঁ চানাৱালা ইফালে কোনো খালি দেখা নাই বাৰু মানে আমি ট্ৰাই কৰিছোঁ বিচাৰিবলৈ চবফালে চাইছোঁ পোৱাই নাই পালে বাৰু আপোনাক জনাইছোঁ চাহ হ'ব আৰু এই নাই চানাৱালা নাই চানাৱালা নাই চানাৱালা নাই আজি চানাৱালা নাই আজি তো ইমান বিচাৰিছোঁ চানাৱালা সেইবিলাক পোৱাই নাই তাত আমি ইয়াত সোমাইছিলোঁ ন অঁ আমি সেইখিনি পাইছিলোঁ नहीं है चानावाला নাই वो से जगह से শুনো कुकुर साथ यही रेडी ক'ত তোৰ কুকুৰ ए गाई पे অঁ গাড়ী ভিতৰ কুকুৰ আছে ধেৎ মই ভাবিলো কোনে হাত দেখাই আছে মোক এনেকে এনেকে বোলে কুকুৰ আছিলে এইটো তো গাইজ আজি আমি গলি সোমাইছোঁ এতিয়া চানালা নাপালোঁৱেই ফুচকা খাবলৈ গৈ আছোঁ আৰু ফুচকা এতিয়া ক'ত পাওঁ চাওঁগৈ আৰু ক'ত পাওঁ এতিয়া গৈ আছোঁ গোটেই লিকুইড চানাৱালা নাই ইয়াত ফুচকা নাই আছে নাই ফুচকা সেইটো চাবগৈ লাগিব এতিয়া চাওঁগৈ এতিয়া ফুচকা আছে নাই তো গাইজ এইটো আমাৰ কলেজৰ একদম তাই অপজিট চাইড পৰে এইটো ৰাস্তাটো আমি কলেজৰ তাই অপজিট চাইড পিনে আহি আছোঁ এতিয়া বহুত দূৰ এতিয়া খোজকাঢ়িছোঁ বিচাৰি আছোঁ ফুচকাৱালা আছেনে নাই ক'ব পৰা নাই চাওঁগৈ এয়া এতিয়া আমাৰ দেৱৰ এই ছাবস্ক্ৰাইবাৰ এটা দেৱীলক ক'লে দেখাব নোৱাৰিলোঁ বাৰু আপোনালোকক একো নাই চাই থাকক আপোনালোকে তো ফাইনেলি গাইজ আমি ইয়াত আহি কেনে ফুচকাৱালাটো পাই গ'লোহি এইটো ফুচকাৱালা বচা খাম আৰু এই দেৱ আছে ন तो ये गाइस आ गया है हमारा दही बड़ा अभी देव का है देव है भैया आई भैया बनाया से এইখিনি চাওক ফুচকা গাইজ ফুচকা নল'লোঁ কাৰণ ফুচকা বনাবলৈ লাইন লাগিবলগীয়া হৈছিলে তো সেইকাৰণে আমি এতিয়া দহি বৰা লৈ ল'লোঁ দহি বৰা এতিয়া দেৱ আৰু মই দুটা দহি বৰা খাইছোঁ এতিয়া কেনেকুৱা লাগিছে খাই এনে ভালে আছে ভাল আছে ন কিন্তু দামটো বঢ়াই দিলে আকৌ 30 টকা কৰি দিলে এতিয়া নহ'লে আমি 20 টকা খাইছিলোঁ 30 টকা লৈ দে খাই লওঁ এইটো চাওক আপুনি চাওক এইটো খাই লওঁ তো দহি বৰা খাই কেনে তো গাইজ আকৌ লগৰ এটাক লগ পালোঁ কলেজৰ সেইটো আহি আছে এইটো ঘূৰিবলৈ চাওঁ এতিয়া যোৰহাটত পঢ়ে অঁ এতিয়া যোৰহাটত পঢ়ে আমাক এৰি দিলে মানে সি এই ল'ৰাটো সেইটো আহি আছে এইটো হা এইটো ক'ত গৈছ তো গাইজ এইটো লগৰটো আহি আছে ই বৰ লাজ কৰে মানে ক'ত গৈছ তো গাইজ এতিয়া ফাইনেলি ঘৰলৈ যাওঁগৈ আৰু অটো ষ্টেণ্ড পালোহিয়ে যদি ভিডিঅ' ভাল পালে লাইক কৰিব
শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। थैंक यू, बाय बाय।